নমস্কাৰ স্বাগতম মায়াশ্ৰীজ কিচেনলৈ আজি এই ভিডিঅ'টো বনোৱা হৈছে 22 ছেপ্টেম্বৰৰ দিনা মোৰ জন্মদিন আছিল সেই দিনটো মই কিদৰে উদযাপন কৰিছিলোঁ আগতীয়া প্ৰস্তুতি নোহোৱাকৈ কিদৰে খাদ্য বনাইছিলোঁ সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ পুৱাই মুখা হৈ এটুকুৰা ফুল দিছিলে আৰু মনটো মোৰ ভাল লাগি গৈছিলে মই বনাইছিলোঁ পনীৰ মাঞ্চুৰিয়ান আপোনালোকৰ লগত আগতে মই ৰেচিপিটো শ্বেয়াৰ কৰিছিলোঁৱে সেয়া আছিলে তৎক্ষণাত বনোৱা পনীৰ মাঞ্চুৰিয়ান আৰু আজি কিন্তু কেপচিকাম আছিল কাৰণে মোৰ মনটো ভাল লাগিছিলে গাজৰ কেপচিকাম এইবিলাক মই পোলাওটো দিছিলোঁ আৰু ভৰপূৰ মই পাচলি দিছিলোঁ পোলাওখিনিত ভৱেছে কৈছিলে যে গোটেই কুকাৰটো ভৰ্তি হৈ গৈছে ফুটি থাকিব মই বোলো নহয় মই আগতীয়াকৈ পোলাও বনাইছিলোঁ লগতে বনাইছিলোঁ চেৱৈ কাষ্টাৰ্ড দি পেলাই এবিধ মিঠা খাদ্য পায়সৰ দৰে আৰু তাৰ ৰেচিপিও আপোনালোকে বিচাৰিলে মই দিব পাৰিম আৰু এয়া হৈছে মাঞ্চুৰিয়ান খুব সুন্দৰভাৱে প্ৰস্তুত হৈ ওলাইছিলে আজি মোৰ পিছে গাটো বেয়া ছালৰ অলপ সমস্যা হৈ থকাৰ বাবে ডক্টৰে মোক বেছি জুইৰ ওচৰত থাকিবলৈ মানা কৰিছে লগতে ৰ'দতো ওলাব নোৱাৰোঁ মোৰ বাবে কেক আনিছিলে ননদে কাৰণ কালি তাই কৈছিলে আহিম বুলি সেইবাবে মই পনীৰ গোটাই ৰাখিছিলোঁ আৰু মই বনাইছিলোঁ পনীৰ মাঞ্চুৰিয়ান শাহুৱে বনাইছিলে কাঞ্জী বৰা নামৰ এবিধ খাদ্য সামগ্ৰী সেইখিনি তেখেতে বৰ সুন্দৰকৈ বনায় আপোনালোকে বিচাৰিলে তাৰ ৰেচিপিও মই আপোনালোকক দিব পাৰিম আৰু লগতে তেখেতে বনাইছিলে চটপটা আপেল নামটো পিছে ময়ে দিলোঁ ল'ৰাই অলপ গুমুঠা হৈ বহি আছিলে সেইবাবে মই নিজৰ কেণ্ডেল নিজেই জ্বলাইছিলোঁ আৰু কেক কাটিছিলোঁ আৰু ননদে সেইদৰে মোৰ বাবে জন্মদিনৰ গীতটো গাইছিলে আৰু মই সকলোকে কেক কাটি পেলাই কেক খুৱাই দিছিলোঁ বাবুনাই গুমুঠা হৈ বহি এইটো কাৰণেই আছে কাৰণ তাৰ এইটো স্বভাৱেই সি বেছিকৈ উৎপাত কৰি বা ট্ৰাবল হৈ নাথাকে মাজে মাজেহে বেছি উৎপাত কৰে কিন্তু সি মনে মনে ঠিকেই ফূৰ্তি পাই থাকে আৰু সি খাদ্য সুন্দৰভাৱে উপভোগ কৰে আৰু তাৰ বাবে সি একদম নিস্বাৰ্থভাৱে আৰু কোনো কথা নোহোৱাকৈ মোক তাৰ মন্তব্যও দিয়ে আৰু যিহেতু বহুত ফূৰ্তি পাইছিলে সি এনেই কেক খাই ভাল নাপায় এইটো কেক কিন্তু সি খুব ভাল পাইছিলে সেইকাৰণে খাম নে কামোৰিম কৰিছিলে আৰু লগতে মোৰ বন্ধু বান্ধৱী ভাই ভনী আৰু বিভিন্ন খুৰা খুৰী পৰিয়ালৰ লোকে মোক শুভেচ্ছা বাণী পঠিয়াইছিলে ফোন কৰিছিলে ফেচবুক হোৱাটছএপ বা ইনষ্টাগ্ৰাম এইবিলাকৰ ছ'চিয়েল মিডিয়াতো মোক বহুতে শুভেচ্ছা বাণী জনাইছিলে তাৰ বাবে সকলোৰে ওচৰত মই কৃতজ্ঞ আৰু আপোনালোকৰ শুভেচ্ছা মোক সদায় লাগিব আৰু মোক অলপমান মনটো বেয়া লাগি আছে একমাত্ৰ ভতিজী আভাৰ গাটো বেয়া বাবে এতিয়া গম পাইছোঁ আগতকৈ অলপ ভাল পাইছে ষ্টিল ফটো কিছুমানো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ দেই আমাৰ পৰিয়ালটো সেইদিনাখন কেনেকৈ কি কৰিছিলোঁ তাকে এনেই দেখুৱালোঁ নিজৰ ভাল লগাবোৰ আনৰ লগত শ্বেয়াৰ কৰিও ভাল লাগে সদায়নো মানুহে কিমান বেয়া কৈ থাকিব নহয়নে বাৰু আৰু লগতে মোৰ এই চেনেলটো আপোনালোকে যাতে ছাবস্ক্ৰাইব কৰে তাৰ বাবে মই অনুৰোধ জনালোঁ লগতে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব আৰু পৰামৰ্শবিলাক আগবঢ়াব যাতে মই নতুনকৈ আৰু কি কৰিম তাকে আপোনালোকে মোক জনায় আৰু লগতে আপোনালোকে ক'বচোন কিদৰে সজোৱা হৈছিলে কেনেকুৱা লাগিছে দেখি পেলাই ফটোবিলাক ইমান তৎক্ষণাত কেনেদৰে কৰি উঠিছিলোঁ চাওকচোন লগতে অৱশ্যে ননদে সজোৱাত সহায় কৰি দিছিলে বস্তুখিনি ৰখাত শাহুৱে দুটামান আইটেম বনাই পেলাই সহায় কৰিছিলে লগতে সেই ফুলৰ থোপাটোৰ কথা কৈছোঁৱেই কিমান সুন্দৰ সেই থোপা আৰু লগতে মই ভৱেশকো খুৱাই দিছিলোঁ তাক জোৰ কৰি পেলাই সি বনাইছিলে ননভেজৰ আইটেম কাৰণ সি সেয়া সুন্দৰকৈ বনায় আৰু মই পিছে ননভেজ নাখাওঁ যদিও মাজে মাজে বনাওঁ কেতিয়াবা হয়তো ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ আপোনালোকক আগলৈও চাব বুলি আশা ৰাখিছোঁ।